সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ পৰ্যটন জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন পূজা ডাঙৰীয়ানী সন্মানীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত শ্ৰম বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব শ্ৰী ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া লেবাৰ কমিশনাৰ শ্ৰীমতী অনামিকা তিৱাৰী ডাঙৰীয়ানী উপস্থিত বিশিষ্ট ব্যক্তিসকল শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীসকল আৰু উপস্থিত সুধীবৃন্দ আজিৰ এই অনুষ্ঠানত শ্ৰম আয়ুক্তৰ নতুন কাৰ্যালয় যাক শ্ৰম ভৱন নামে নামাঙ্কিত কৰা হৈছে আমি এই ভৱনটো উদ্বোধন কৰাৰ বাবে যি সৌভাগ্য হ'ল তাৰ বাবে সকলোকে আমি ধন্যবাদ জনাইছোঁ 2018 চনৰ 27 জুনত তদানীন্তন শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাস ডাঙৰীয়াই এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল কোভিড পৰিৱেশৰ মাজতো লোক নিৰ্মাণ বিভাগৰ তৎপৰতাত এই কাৰ্যালয়টো আজি আমি উদ্বোধন কৰাৰ বাবে ইয়াত সমবেত হ'ব পাৰিছোঁ এই কাৰ্যালয়টো নিৰ্মাণৰ কামত 9 কোটি 39 লাখ টকাৰ প্ৰাৰম্ভিক ব্যয় কৰা হৈছে আৰু এই কাৰ্যালয়টোৱে বৰ্তমান আমাৰ সমগ্ৰ অসমতে আমি যি ই অফিচ ব্যৱস্থাৰ নিৰ্মাণ কৰিছোঁ সেই ই অফিচ ব্যৱস্থাৰ উপযোগী কৰি ইয়াক নিৰ্মাণ কৰা হৈছে অৰ্থাৎ চৰকাৰী কাৰ্যালয়ত আমি নথি পত্ৰ কাগজত লিখাৰ পৰিৱৰ্তে আমি ডিজিটেলি ইয়াক ট্ৰেনজেক্ট কৰিব খুজিছোঁ আৰু তাৰ ব্যৱস্থা আজি এই কাৰ্যালয়ত ৰখা হৈছে আমি আগতে দেখিছিলোঁ যে ডাইৰেক্টৰেটৰ পৰা যেতিয়া চৰকাৰলৈকে কাগজ যায় দিছপুৰলৈকে যোৰহাট ডিব্ৰুগড়ৰ পৰা কাগজ যাওঁতে কেতিয়াবা পলম হয় কেতিয়াবা হেৰায় কিন্তু গুৱাহাটীৰ পৰা ডাইৰেক্টৰেট অফিচৰ পৰা ছেক্ৰেটেৰিয়েটলৈকে যাওঁতেও মানুহৰ কাগজ হেৰাইছিলে বিচাৰি নাপাইছিলে আৰু সাধাৰণ মানুহ যথেষ্ট কষ্টত থাকিবলগীয়া হৈছিল আমাৰ চৰকাৰে বৰ্তমান সমগ্ৰ অসমৰে উপায়ুক্তৰ কাৰ্যালয়সমূহ সমগ্ৰ অসমৰে ডাইৰেক্টৰেট কাৰ্যালয়সমূহ আৰু সচিবালয় সম্পূৰ্ণভাৱে কাগজ ৰহিত অৰ্থাৎ পেপাৰলেছ কাৰ্যালয়লৈ আমি ৰূপান্তৰ কৰাৰ প্ৰচেষ্টাত আগবাঢ়িছোঁ আৰু সেই দিশৰে আজি শ্ৰম আয়ুক্তয়ো নিজৰ কাৰ্যালয়টো নিৰ্মাণ কৰিছে মই আশা কৰোঁ যে আমি যি পেপাৰলেছ অফিচ বা ই অফিচৰ কামত আমি আগবাঢ়িছোঁ সেই কামত যাতে লাহে লাহে শ্ৰম আয়ুক্তৰ তলত কাম কৰা জিলা পৰ্যায়ৰ কাৰ্যালয়লৈকে ইয়াক আমি বিয়পাই দিব পাৰোঁ অসম সচিবালয় আজি 99% ইজ এ পেপাৰলেছ অফিচ আমি ডিপাৰ্টমেণ্টেল ইনকুৱাৰীক বাদ দি বাকী সকলো কামে আমি ইলেক্ট্ৰনিকেলি আমি ট্ৰেনজেক্ট কৰাৰ কাৰণে চেষ্টা কৰোঁ শ্ৰম আয়ুক্তৰ কাম আমাৰ শ্ৰমিকসকলৰ সুৰক্ষা প্ৰদান কৰা আৰু সেই সুৰক্ষা প্ৰদান কৰাৰ বাবে বৰ্তমান ভাৰতত 24খন শ্ৰমিক আইন বলবৎ হৈ আছে আমাৰ অসমত শ্ৰমিক বুলোতে আমি প্লেণ্টেশ্যন লেবাৰ এণ্ড নন প্লেণ্টেশ্যন লেবাৰ আমাৰ দুটা ভাগত আমাৰ শ্ৰমিকসকল থাকে আৰু এই সমগ্ৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে শ্ৰম আয়ুক্তই কাম কৰে শ্ৰমিকৰ কল্যাণৰ বাবে কাম কৰোঁতে 26খন আইন আমি পৰিচালনা কৰিবলগীয়া হয় আৰু স্বাভাৱিকতে ৰাজ্যৰ ব্যৱসায় বাণিজ্য উদ্যোগীকৰণৰ দিশটোতো শ্ৰম আয়ুক্তৰ এটা বিশাল ভূমিকা আহি পৰে আমাৰ অসমত
যেতিয়া কোনোবাই এটা উদ্যোগ স্থাপন কৰিব লাগে সেই উদ্যোগটোৰ ক্যাৰেক্টাৰ অনুযায়ী আমি এই 26খন লেবাৰ আইনৰ অধীনত বিভিন্ন লাইসেন্স ল'ব লাগে যদি আমি দোকান এখন স্থাপন কৰোঁ তেতিয়াহ'লে আমি শপস এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত লাইসেন্স ল'ব লাগিব আমি যদি কৰবাত ইণ্ডাষ্ট্ৰি আমি আৰম্ভ কৰোঁ তাতে বয়লাৰ থাকিলে বয়লাৰৰ অধীনত লাইসেন্স ল'ব লাগিব কোনোবা যদি আমি কন্ট্ৰেক্টৰৰ অধীনত কাম কৰোঁ তেতিয়াহ'লে তাৰ অধীনতো আমি লাইসেন্স ল'ব লাগিব যে প্ৰিন্সিপাল কন্ট্ৰেক্টৰ আমি কৰবাত যদি আমি শ্ৰমিক যোগান ধৰাৰ কাম কৰোঁ তেতিয়াহ'লে তাৰো আমি লাইসেন্স ল'ব লাগিব এক প্ৰকাৰ শ্ৰমিকৰ ইণ্টাৰেষ্টটো সাৰ্ভ কৰাৰ লগে লগে ব্যৱসায় আৰু উদ্যোগীকৰণত যাতে জটি নপৰে তাকো চোৱাটো আমাৰ এটা বিশেষ লক্ষ্য আমি এই ধৰণে ব্যালেন্স কৰিব লাগে যে আমি ব্যৱসায় আৰু উদ্যোগকো আমি আগুৱাই লৈ যাব লাগিব সমান্তৰালভাৱে শ্ৰমিকৰ হিতত যাতে কোনো ধৰণে এডভাৰ্সলি এফেক্ট হ'ব নোৱাৰে তাকো চোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এই কামখিনি কৰিবলৈ যাওঁতে আমাক এটা যোৱা কিছুদিনৰ পৰা অসমত ইঅ'ডিবি ইজ অফ ডুইং বিজনেছৰ অধীনত আমি ক্ৰমান্বয়ে শ্ৰমিক আইনবিলাকৰ জৰিয়তে কেনেকৈ শ্ৰমিকৰ স্বাৰ্থ সংশোধন কৰিছিলোঁ আৰু সেই সংশোধনৰ ফলত শ্ৰমিকৰ স্বাৰ্থ আৰু ব্যৱসায়ীৰ স্বাৰ্থ আমি দুইটাই ৰক্ষা কৰিবলৈ সক্ষম হৈছিলোঁ আজি আমি এটা নতুন পৰ্যায়লৈকে আগুৱাই গৈছোঁ সেইটো হ'ল অটোমেশ্যন ডিজিটাইজেশ্যন আৰু অটোমেশ্যন ইয়াৰ মাজত এটা পাৰ্থক্য থাকে আমি ডিজিটেল গভৰ্নেন্সত আছোঁ কিন্তু আমি অটোমেশ্যনত বহুত কম আছিলোঁ আমাৰ ৰাজ্য চৰকাৰে চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে আমি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ বহুতবিলাক সেৱা আমি অটোমেশ্যন কৰিছিলোঁ অৰ্থাৎ এখন লাৰ্ণাৰ লাইসেন্স লাগে আমি দেখিছিলোঁ যে ঘৰত বহি কম্পিউটাৰত পৰীক্ষাটো দিলেও কম্পিউটাৰৰ জৰিয়তেই সফটৱেৰৰ জৰিয়তে আমি তাৰ লাইসেন্স পাব পাৰোঁ কিন্তু যেতিয়া একচুৱেল ড্ৰাইভিং লাইসেন্স ল'ব লাগে তাত এটা হিউম্যান কনসিডাৰেশ্যন এটা অৰ্থাৎ মানুহে তাক পৰীক্ষা ল'বলগীয়া হয় গাড়ী এখনৰ ফিটনেছটো চালে আমি গাড়ীখনক পৰীক্ষা কৰাৰ প্ৰয়োজন হয় কিন্তু গাড়ীখনৰ নিৰ্ধাৰিত কিবা ডুপ্লিকেট সাৰ্টিফিকেট ওলোৱা কিবা কলিকতালৈকে গাড়ীখনৰ মালিক ট্ৰান্সফাৰ হৈছে গতিকে ট্ৰান্সফাৰ সাৰ্টিফিকেট ওলোৱা য'ত হিউম্যান ইণ্টাৰভেনশ্যন প্ৰয়োজন নহয় তাত আমি অটোমেশ্যনৰ পোষকতা কৰিছিলোঁ আৰু আজি আমি পৰিবহণ বিভাগত যথেষ্ট সফল হৈছোঁ তাৰ পিছত আমি মিউনিচিপালিটি সমূহত আমি অটোমেশ্যন ব্যৱস্থাৰ প্ৰয়োগ কৰিছিলোঁ ট্ৰেড লাইসেন্স আদি কোনোবাই যেতিয়া আবেদন কৰে আধাৰ নম্বৰ হোল্ডিং নম্বৰ ইলেক্ট্ৰিচিটি কানেকশ্যনটো দিয়াৰ লগে লগে সফটৱেৰৰ জৰিয়তে আমি লাইসেন্স পাওঁ য'ত নেকি হিউম্যান কনসিডাৰেশ্যন তাত নাথাকে কিন্তু বিভাগসমূহে লাইসেন্সখন দিয়াৰ পিছত আমি চাব পাৰোঁ যে যি আবেদন আমাক কৰা হৈছিল যি হোল্ডিং নম্বৰ দিয়া হৈছিল যি ইলেক্ট্ৰিচিটি কানেকশ্যন দিয়া হৈছিল হি সঁচা হয় নে নহয় অৰ্থাৎ 5% স্যাম্পল চেক আমি অটোমেশ্যনৰ পিছত আমি 5% স্যাম্পল চেক আমি কৰিব পাৰোঁ আৰু সেই প্ৰক্ৰিয়াৰ মাজেৰে আজি আমি অসমত ব্যৱসায়ী উদ্যোগী আৰু ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দিনত আমি কামত আমি আগবাঢ়িছোঁ আজি যদি আমি চাব যাওঁ আমাৰ শ্ৰম আয়ুক্তই 26খন আইনৰ অধীনত ইঅ'ডিবিত আমি অহাৰ পিছত এতিয়ালৈকে 81,300 আমি 83খন আবেদন পাইছিলোঁ আৰু তাৰ ভিতৰত আমি 71,726খন আমি ডিসপোজ কৰিব পাৰিছোঁ কিন্তু আজিৰ দিনতো আমাৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত 2,445খন আবেদন ৰাইজৰ জমা আছে
আৰু প্ৰত্যেকখন আবেদনৰ নিষ্পত্তিৰ এটা সময়সীমা থাকে যদি আমি সময়সীমা মতে কিমান জমা আছে চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে 1462 জন ব্যক্তিয়ে সময়সীমা পাৰ হৈ যোৱাৰ পিছতো সেৱা পোৱা নাই তাৰ মূল কাৰণটো হ'ল যে আজিলৈকে আমি শ্ৰম আয়ুক্তত ডিজিটালাইজেশ্যনত আছিলোঁ অৰ্থাৎ কম্পিউটাৰেদি আবেদন কৰে মেনুৱেলি প্ৰচেছ হয় আমি কম্পিউটাৰৰ জৰিয়তে ৰাইজক আমি ৰিজাল্টটো দিওঁ আজিৰ পৰা আমি অটোমেশ্যন আৰম্ভ কৰিলোঁ অৰ্থাৎ আমি আবেদন কৰাৰ লগে লগে মেচিনৰ জৰিয়তে আমি আমাৰ লাইসেন্স ৰিনিউৱেল আদি বিভিন্ন সেৱা আমি মেচিনৰ জৰিয়তে পাম আৰু মেচিনৰ যেটো সাৰ্টিফিকেট পৰৱৰ্তী পৰ্যায়ত কোনোবাৰ অভিযোগৰ ওপৰত বা আমি নিজে অভিযোগ গ্ৰহণ কৰি বা সৌমতো আমি পৰীক্ষা কৰিব পাৰিম যে তেওঁ যিবিলাক ডিক্লাৰেশ্যন দিলে সেই ডিক্লাৰেশ্যনখিনি সঁচা হয় নে নহয় অৰ্থাৎ নাও ভেৰিফিকেশ্যন উইল টেক প্লেচ post the event or post registration not prior to the registration ইয়াৰ ফলত চৰকাৰৰ ইঅডিবিৰ ক্ষেত্ৰত আমি এটা বহুত ডাঙৰ সফলতা লাভ কৰিব পাৰিম মই নিশ্চিত যে আজি শ্ৰম আয়ুক্তৰ কাৰ্যালয় আৰু অটোমেশ্যনৰ ব্যৱস্থা আমি আৰম্ভ কৰাৰ পিছত আমাৰ পেন্ডিং এপ্লিকেশ্যনৰ সংখ্যা 90% লৈকে আমাৰ ডিপাৰ্টমেণ্টত কমি আহিব আৰু হয়তো আমাৰ কৰ্মচাৰীসকলৰ কামো বহুত পৰিমাণে কমি যাব কিন্তু কাম কমি যোৱাৰ মিনিং এইটো নহয় যে আমি আমাৰ কাম নকৰিম প্ৰত্যেক মাহত 5% ৰেজিষ্ট্ৰেশ্যন যদি আমি স্যাম্পল চেক কৰোঁ তেতিয়ালে আমাৰ আগতকৈ 3 গুণ কাম বাঢ়ি যাব কিন্তু মানুহৰ হাৰাশাস্তি বা মই এইটো নকওঁ যে মানুহে ইয়াত আহিলে হাৰাশাস্তি হয় অফিচলৈকে অহাটোৱে আজিকালি দিনত ট্ৰেফিক জামৰ দিনত অহা সদায় আমাৰো কেতিয়াবা মিটিং থাকিব পাৰে আমি লগ নাপালো যদি 3 বাৰ আহিব লাগে হি এটা মানুহৰ কাৰণে কষ্ট হয় বিশেষকৈ আজিৰ দিনত সেই কাৰণে মই ভাবো যে আজিৰ আমাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাই সাধাৰণ ৰাইজক সকাহ দিব আৰু ৰাজ্য চৰকাৰৰো ইঅডিবিৰ ক্ষেত্ৰত আমি এটা নতুন গতিশীলতা আমি লাভ কৰিম মই এই নতুন চিন্তাৰ বাবে আমাৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু আমাৰ লেবাৰ কমিশনাৰ অনামিকা তিৱাৰী মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ইয়াৰ উপৰিও ভাৰত চৰকাৰে হাতত লোৱা ই শ্ৰম কাৰ্ডৰ পৰা বিভিন্ন ক্ষেত্ৰত আমাৰ অসমে যথেষ্ট ভাল কাম কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মই আশা কৰোঁ যে আমাৰ চাহ শ্ৰমিক হওক বা সাধাৰণ শ্ৰমিক হওক সকলোৰে স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে আমাৰ শ্ৰম বিভাগৰ বিষয়া কৰ্মচাৰীসকলে নিজকে আত্মনিয়োগ কৰিব আৰু ৰাইজৰ উদ্দেশ্যে সকলোৱে কাম কৰিব তাক মই আশা কৰিম মই পুনৰ এবাৰ আজিৰ নতুন কাৰ্যালয় ভৱনটোৰ বাবে আৰু আমাৰ অটোমেশ্যনৰ যুগত আমি প্ৰৱেশ কৰাৰ বাবে শ্ৰম বিভাগৰ সকলো বিষয়া কৰ্মচাৰী পুনৰ এবাৰ ধন্যবাদ জনাই ৰাজ্যৰ জনসাধাৰণৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰাৰ বাবে আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আমাৰ উত্তৰ পূব ভাৰতৰ